গুড মৰ্নিং সকলোকে মোৰ ডেইলি ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰি আমাৰ গাঁৱৰ ৰাসৰ প্ৰস্তুতিনো কেনেকৈ চলি আছে তাকে অকণমান দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু ৰাসৰ কাৰণে কিছুমান বস্তু দৰকাৰ হয়, তাকে বজাৰলৈ যাম বুলিও ভাবিছোঁ। তাকে ভিডিঅ'টো চাই থাকক। এয়া এতিয়া বজাৰলৈ বুলি ওলালোঁ। ওলাই কৰি এতিয়া বজাৰত যাওঁ ব'লক, বজাৰত গৈ লগ পাই আছোঁ। বজাৰ আহি পালোঁ আৰু বেছি ভিডিঅ' কৰা নহ'ল। বজাৰত বস্তু বাহিনীবোৰ লওঁতে ভিডিঅ' কৰিবলৈ অকণ অসুবিধা হয়, সেইবাবে বেছি ভিডিঅ' নকৰিলোঁ। আমি বজাৰৰ পৰা আহি এতিয়া ৰাসৰ ৰিহাৰ্চেলৰ কাৰণে আহি আছোঁ। ব'লক আজি ৰিহাৰ্চেলটো কৰিলোঁ। আজি শেষ ৰিহাৰ্চেল হয় যে, সেইকাৰণে ৰিহাৰ্চেল কৰিব আহি আছোঁ। বিষাই আছে। আজিৰ ভিডিঅ' ইমানে আছিল। নেক্সট ভিডিঅ'ত লগ পাম নেক্সট দিনা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি